নমস্কাৰ আজি আমি কথা পাতিম কোন মাহত জন্ম হোৱা ব্যক্তিৰ ব্যক্তিত্ব কেনে ধৰণৰ হয় বা হ'ব পাৰে আৰু এইখিনি 100% একুৰেট নহবও পাৰে আমি যিমানখিনি গম পাইছো যিমানখিনি জানিছো আমাৰ গুৰুৱে যিমানখিনি আমাক কৈছে বা শিকাইছে আমি তাৰ ভিত্তিতে এই ভিডিওটো বনাইছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকে জনাব কমেন্ট বক্সত যে কথাবোৰ আপোনালোকৰ লগত কিমানখিনি মিলিছে বা কিমানখিনি নাই মিলা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটোত এটা লাইক কৰিব আৰু এতিয়া আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো বলক প্ৰথমে আমি কথা পাতিম জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা মানুহবোৰ কেনেকুৱা হয় জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা মানুহবোৰ এট্ৰাক্টিভ হয় চেয়াৰফুল হয় আৰু কাম হয় বহুত ঠাণ্ডা হয় আৰু এম্বিচিয়াছ বহুত ডাঙৰ হয় এওঁলোকে বহুত কষ্ট কৰিব পাৰে আৰু কৰেও ৰজাৰ দৰে নিজক অনুভৱ কৰে কাৰো আদেশত চলিব এওঁলোকে নিবিচাৰে ৰিলেশনশ্বিপত থাকিলেও এওঁলোকে পাৰ্টনাৰক দমাব বিচাৰে কিন্তু নিজে কেতিয়াও তল পৰিব নিবিচাৰে আপোনাৰ কথাবোৰত অন্য মানুহ এট্ৰেক্ট হয় প্ৰথম যেতিয়া আপোনাক কোনোবাই লগ পায় তেতিয়া আপোনাক এৰোগেন্স বা ইগোইষ্টিক বুলি বা অহংকাৰী বুলি আপোনাক ভাবিব পাৰে কাৰণ আপোনাৰ এটা অভ্যাস আছে যে যেতিয়ালৈ আপুনি মানুহক ভালকৈ চিনি নাপায় বা আপোনাৰ বাবে কোনোবা অচিনাকি মানুহ হয় তেওঁৰ আগত আপুনি কেতিয়াও ইমান কথা খুলি নকয় কিন্তু আপুনি যেতিয়া চিনাকি হয় বা চিনাকি মানুহৰ লগত আপুনি বহুত ভালকৈ কথা পাতে আপুনি সকলোকে সহায় কৰে পইচা লেনদেন কৰিবলৈ অলপমান আপুনি ভয় কৰে সম্বন্ধ বেয়া হয় বুলি বা সম্বন্ধ বেয়া হোৱাৰ ভয়ত আপুনি পইচাৰ লেনদেন নকৰে আপোনাৰ উপদেশ যদি আনে মানে তেন্তে সেইজনৰ লাভ হয় নিজৰ সমস্যা আপুনি কেতিয়াও আনৰ লগত শ্বেয়াৰ নকৰে মানুহৰ লগত কথা পাতিলে আপুনি ধৰিব পাৰে কোন কেনেকুৱা হয়নে আৰু এই কথাখিনি আছিল জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা মানুহৰ বাবে হয়নে নহয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু এতিয়া আমি ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা মানুহসকল এবাৰ আমি চাও বলক ফেব্ৰুৱাৰী মাহত জন্ম হোৱা লোকসকল কেনে ধৰণৰ হয় ফেব্ৰুৱাৰী মাহত যিসকল ব্যক্তিৰ জন্ম হয় সেই ব্যক্তিসকল বহুত সিক্ৰেটিভ হয় ফ্ৰেন্ডলি হয় ইনোসেন্ট হয় আৰু বহুত ভাল লিসেনাৰ হয় এওঁলোকে পইচা সেভ কৰিব নোৱাৰে কথাৰে মানুহৰ মন জয় কৰিব বহুত ভালদৰে পাৰে আৰু এওঁলোকে যিসমূহ কামত প্ৰেছাৰ থাকে সেই প্ৰেছাৰ থকা কামসমূহ এওঁলোকে কৰিব নোৱাৰে এওঁলোক শান্তিপূৰ্ণ পৰিৱেশত থাকি শান্তিপূৰ্ণভাৱে কাম কৰি ভাল পায় এওঁলোকে সহজে বন্ধুত্ব কাৰো লগত নকৰে আৰু যদি যিসকল ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা মহিলা থাকে সেইসকলেতো আৰু নকৰে আৰু যদি বন্ধুত্ব কৰে তেনেহলে সেই বন্ধুজনৰ কাৰণে সহায়ৰ বাবে সদায় আগত থাকে আৰু ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকল বহুত ক্ৰিয়েটিভ হয় বহুত চঞ্চলো হয় আৰু দেখিবলৈ বহুত ধুনীয়া হয় এইখিনি আছিল ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে আপোনালোকৰ লগত কিমানখিনি মিলিছে কিমানখিনি নাই মিলা কমেন্ট বক্সত কমেন্ট কৰি জনাব এতিয়া আমি মাৰ্চ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে জানো এতিয়া আমি চাও বলক মাৰ্চ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনে ধৰণৰ হয় যিসকল ব্যক্তিয়ে মাৰ্চ মাহত জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল বহুতো ক্ৰিয়েটিভ হয় তেওঁলোকৰ ইমেজিনেশন পাৱাৰ বহুত বেছি হয় আৰু তেওঁলোকে ট্ৰেভেল কৰিও বহুত ভাল পায় তেওঁলোকে নতুন নতুন বস্তুসমূহ এক্সপ্লোৰ কৰি ভাল পায় এওঁলোকৰ ফ্ৰেন্ড সাৰ্কেলটো বহুত সৰু হয় এওঁলোকৰ সৰু কালতে যোনসকল বন্ধু গঢ়িলে আৰু যদি সৰুতে বন্ধু তেওঁলোকে বনোৱা নাই তেনেহলে পিছলৈও তেওঁলোকে ইমান বেছি বন্ধু নবনায় আৰু এওঁলোকে সৰু কালৰ বন্ধুৰ লগতহে কথাবোৰ শ্বেয়াৰ কৰে বাকি যিমান বন্ধু হলেও এওঁলোকে কথাবোৰ শ্বেয়াৰ ইমান নকৰে এওঁলোকে হাঁহি ধেমালিৰে সময় পাৰ কৰি ভাল পায় পৰিয়ালৰ লগত বহুত বেছি এটাচ হৈ থাকে এওঁলোক বেলেগৰ লগত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰে যেনে কলেজত যোনসকল ফ্ৰেণ্ড আছিল তেওঁলোকৰ লগত যেনে ধৰণৰ ব্যৱহাৰ কৰে তেওঁলোকে স্কুলৰ ফ্ৰেণ্ডৰ লগত বেলেগ ধৰণে ব্যৱহাৰ কৰে বা ওচৰৰ মানুহৰ লগত বেলেগ ধৰণে ব্যৱহাৰ কৰে তেওঁলোকৰ ব্যৱহাৰবোৰ সদায় সলনি হৈ থাকে বেলেগ মানুহৰ লগত বেলেগ বেলেগ ব্যৱহাৰ কৰে এওঁলোকে নিজৰ বাবে কাম কৰে এওঁলোক সদায় দায়িত্বশীল হয় আৰু মনে মনে এওঁলোকে কষ্ট কৰে আৰু এওঁলোকৰ যেতিয়া ৰিজাল্টবোৰ আহে সেই ৰিজাল্টবোৰে হুলস্থুল লগাই দিয়ে নলেজ গেইন কৰাৰ এওঁলোকৰ শখ থাকে কিন্তু এওঁলোকৰ ডিসিশন মেকিং পাৱাৰটো অলপমান কম এওঁলোকে পইচা সেভ কৰিব ইমান নোৱাৰে এওঁলোকে কাকো নঠগে আৰু এওঁলোকে কিবা এটা যদি কাম কৰিবলৈ লয় সেই কামটো নোহোৱালৈকে এওঁলোকে এৰি নিদিয়ে কামটো সম্পূৰ্ণ কৰিহে এৰে গতিকে মাৰ্চ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে এইখিনি সবিশেষ আছিল আপোনালোকৰ মিলিছে নে নাই আপোনালোকে কমেন্ট বক্সত নিশ্চয়কৈ কমেন্ট কৰি জনাব এতিয়া আমি চাও বলক এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনে ধৰণৰ হয় যিসকল ব্যক্তিয়ে এপ্ৰিল মাহত জন্মগ্ৰহণ কৰিছে তেওঁলোক দেখিবলৈ বহুত ধুনীয়া হয় আৰু তেওঁলোক অলপমান জিদ্দি হয় যিটো ভাবে তেওঁলোকে কৰিহে এৰে কষ্ট হ'ব বুলি বা কামটো কঠিন হ'ব বুলি ভয় কৰি তেওঁলোকে কামটো নকৰাকৈ নাথাকে যিমান কষ্ট হলেও যিমান কামটো টান হলেও তেওঁলোকে কৰে আৰু
তেওঁলোক বহুত বেছি ৰোমান্টিক হয় কিন্তু তেওঁলোকে সেইটো নেদেখুৱায় এওঁলোকৰ খঙো বহুত বেছি আৰু এওঁলোক বহুত কিউৰিয়াছ হয় আৰু এওঁলোকে বহুত প্ৰশ্নও সোধে এওঁলোকে চিন্তাবোৰো সঘনে তেওঁলোকে সলনি নকৰে আপুনি লজিকেল কথাবোৰহে বিশ্বাস কৰে বন্ধুৰ মুখৰ আগতে আপুনি তেওঁৰ যোনসমূহ বেয়া গুণ আছে সেই বেয়া গুণসমূহ আপুনি কৈ দিয়ে আপুনি স্বাধীনভাৱে থাকিবলৈ ভাল পায় আপুনিও প্ৰেছাৰত কাম কৰিব নোৱাৰে জীৱনত ষ্ট্ৰাগল থাকে আপোনাৰ মনত কিন্তু আপোনাৰ নিৰাশা নাথাকে আপুনি সদায় এটা নতুন আশালৈ জীয়াই থাকে আপোনাৰ যিটো মাষ্টাৰ প্লেন হয় সেই মাষ্টাৰ প্লেনটো আপুনি যোনটো কৰে যোনটো মাষ্টাৰ প্লেন বনায় সেই মাষ্টাৰ প্লেনটো আপোনাৰ হৈ নুঠে সফল নহয় কিন্তু আপুনি নিবিচৰা ধৰণে আপোনাৰ জীৱনত কিছুমান বহুত ভাল কামেই হৈ যায় আপুনি ভবাটো নহয় কিন্তু নভবা বহুত ভাল কাম হৈ যায় আৰু আপুনি ভয় নকৰে হয়নে আপুনি যদি এপ্ৰিল মাহত জন্ম হয় আৰু কথাখিনি আপোনাৰ লগত মিলিছে নাই আপুনি কমেণ্ট বক্সত নিশ্চয়কৈ কমেণ্ট কৰি জনাব মে মাহত জন্ম হোৱা ব্যক্তিসকলৰ বিষয়ে জানো আহক মে মাহত যিসকল ব্যক্তিৰ জন্ম হয় সেই ব্যক্তিসকল শাৰ্প মাইণ্ডৰ হয় আৰু আপুনি কাৰোবাক বেয়া পালেও ইগনোৰ নকৰে তেওঁক আপুনি বেকা আঙুলিৰে ঘিউ উলিয়া বুলি যে কয় বেকা আঙুলিৰে কেনেকৈ ঘিউ উলিয়াব লাগে সেইটো আপুনি ভালদৰে জানে আৰু অকণমান আপুনি স্বাৰ্থপৰ হয় নিজৰ কথা ভাবে যিটো আজিৰ সময়ত ভাল কথা আজিৰ সময়ত নিজৰ কথা নাভাবিলে লাভ নাই হয়নে গতিকে আপুনি নিজৰ কথা যে ভাবে সেইটো আপোনাৰ এটা বহুত ভাল গুণ ঠিক আছে আপোনাৰ মাজত লিডাৰশ্বিপ কোৱালিটি আছে ভাল কাপোৰ ভাল জোতা ভাল পাৰফিউম আদি ব্যৱহাৰ কৰি আপুনি বহুত ভাল পায় আৰু আপোনাৰ চইচবোৰো বহুত ভাল হয় আপোনাৰ চইচবোৰ বহুত উন্নত মানৰ হয় পইচা খৰচ কৰাৰ আগত আপুনি অলপো নাভাবে যে এইখিনি পইচা যদি মই খৰচ কৰি দিওঁ আকৌ যদি মোক প্ৰয়োজন হয় সেইবোৰ কথা আপুনি নাভাবে আপুনি পইচা খৰচ কৰোঁ বুলিয়ে খৰচ কৰি দিয়ে নিজৰ ব্যৱসায় বা নিজৰ কিবা এটা কৰি পেলাই আপুনি চলিবলৈ বিচাৰে আপুনি আনৰ তলত কাম কৰিবলৈ নিবিচাৰে আৰু আপোনাৰ লগত কথাবোৰ মিলিছে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এতিয়া আমি জুন মাহত জন্ম হোৱা ব্যক্তিসকলৰ বিষয়ে সবিশেষ জানো বলক এতিয়া আমি জানো আহক জুন মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্ব কেনেকুৱা হয় যিসকল ব্যক্তিয়ে জুন মাহত জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল বহুত বেছি হাৰ্ড ৱৰ্কিং কৰা হয় তেওঁলোকৰ পাৰ্চনেলিটি ডমিনেটিং পাৰ্চনেলিটি হয় আৰু ইৰিটেট এওঁলোক বহুত সোনকালেই হৈ যায় আৰু কোনো কামত তেওঁলোকে মানা নকৰে ইৰিটেট যেতিয়া তেওঁলোক হৈ যায় তেওঁলোকে অকলশৰে থাকি ভাল পায় অকলশৰে গান শুনি ভাল পায় আৰু এওঁলোকে কম বয়সতে কিবা এটা ভাল কাম কৰে আৰু এওঁলোকে কম বয়সতে ইনকাম কৰাও আৰম্ভ কৰি দিয়ে মানুহে এওঁলোকক বহুত ইনোচেণ্ট বহুত দয়ালু বুলি ভাবে বাট এওঁলোক তেনেকুৱা নহয় এওঁলোকে দেখুৱাইহে কিন্তু এওঁলোক ভিতৰি বহুত সাংঘাতিকভাৱে চালাক আৰু চতুৰ হয় আৰু বৰ্তমান সময়ত হ'বও লাগে হয়নে গতিকে এওঁলোকে সহায় খুজিবলৈও মানুহক লাজ নকৰে এওঁলোকে সহায় খোজে আৰু কোনোবাই যদি এওঁলোকক সহায় কৰে এওঁলোকেও উল্টাই সহায় নকৰালৈ নেৰে তেওঁলোকৰ প্ৰতি ঋণী হৈ পৰিল তেনেকুৱা অনুভৱ কৰে গতিকে এওঁলোকেও তেওঁলোকক সহায় কৰে যিসকলে সহায় কৰে তেওঁলোকে উল্টাই সহায় কৰে আৰু এওঁলোকে কেতিয়াবা নিজৰ লোকচান কৰিও আনক সহায় কৰিবলৈ আগবাঢ়ি যায় গতিকে এইখিনি আছিল জুন মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বিষয়ে সবিশেষ গতিকে আপোনালোকৰ লগত কিমানখিনি কথা মিলিছে কিমানখিনি নাই মিলা সেইটো কমেণ্ট বক্সত লিখি জনাব এতিয়া আমি জুলাই মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বিষয়ে জানো বলক এতিয়া আমি চাওঁ বলক জুলাই মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বসমূহ কেনেধৰণৰ হয় যিসকল ব্যক্তিয়ে জুলাই মাহত জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল অলপমান মুডি নেচাৰৰ হয় তেওঁলোক অলপমান মিষ্টেৰিয়াছ হয় আৰু আপোনাক বুজি পোৱাটো অলপমান কঠিন হয় আপুনি আনক দেখুৱাবলৈ নিবিচাৰে নিজৰ মনত কি চলি থাকে আপুনি নিজৰ ব্যৱহাৰো সঘনে সলনি কৰে মানে এই ধৰক আপুনি নিজকে দেখুৱালে যে আপুনি নাচি ভাল পায় এই ধৰক দেখুৱালে যে আপুনি নাচি ভাল নাপায় আপুনি গান গাইহে ভাল পায় এনেধৰণৰ ব্যৱহাৰ আপুনি কৰে আপোনাক বুজি পোৱাটো অলপমান কঠিন হয় অকণমান সহজ নহয় মানে বহুত টেলেণ্টেড হয় আপুনি নিজক পানীৰ দৰে ৰাখে সকলো সিচুৱেশ্যনত আপুনি মিলি যায় আপুনি অলপমান এলেহুৱা হয় আপুনি স্মাৰ্ট ৱৰ্কৰ ওপৰত গুৰুত্ব দিয়ে আৰু আপুনি বহুত বুদ্ধিমানো হয় আৰু সময়ৰ কাম সময়ত শেষ কৰিব নোৱাৰে কাৰণ আপুনি স্মাৰ্ট ৱৰ্ক কৰিবলৈ বিচাৰে যে মানে কামবোৰ থৈ দিয়ে যে সেইটো কাৰণে অকণমান সময়ৰ কাম সময়ত শেষ কৰিব নোৱাৰা ধৰণৰ হৈ পৰে সৰু সৰু কথাবোৰ আপুনি লক্ষ্য কৰে কোনে কি কথা কি সেন্সত কৈছে আপুনি সেইটো ধৰিব পাৰে আপোনাৰ ইনটিউশ্যন পাৱাৰটো বহুত বেছি হয় এইখিনি আছিল জুলাই মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বিষয়ে সবিশেষ আপোনাৰ লগত কিমানখিনি মিলিছে কিমানখিনি নাই মিলা সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এতিয়া আমি চাওঁ বলক আগষ্ট মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনেধৰণৰ হয়
এতিয়া আমি চাওঁ বলক আগষ্ট মাহত জন্ম হোৱা ব্যক্তিসকলৰ ব্যক্তিত্বসমূহ কেনেধৰণৰ হ'ব পাৰে। আগষ্ট মাহত যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকলে কথা বহুত বেছি ক'ব পাৰে, এওঁলোক সাহসী হয় আৰু এওঁলোকে মিছা কথা কোৱা মানুহ একেবাৰে ভাল নাপায়। আৰু যিসকল মানুহে পাষ্টৰ কথা কৈ থাকে যে অতীতত এইটো হৈছিলে সেইটো হৈছিলে, সেই কথাসমূহ তেওঁলোকে একেবাৰে বেয়া পায়। তেওঁলোকে প্ৰেজেণ্টত থাকিবলৈ ভাল পায়, বৰ্তমানত থাকি ভাল পায়। তেওঁলোকে কয় যে বৰ্তমান যিখিনি সময়ত আছা এই সময়খিনিতে ভালদৰে জীয়াই থাকাচোন, যোৱা কথা গ'ল আৰু এনেধৰণে কয়। আৰু এওঁলোকে ফূৰ্তিত আনন্দত থাকি ভাল পায়। কিছুমান মানুহে যে খুব ট্ৰেজেডি ফালি থাকে, খুব যে দুখ কৰি থাকে, তেনেধৰণৰ মানুহ এওঁলোকে একেবাৰে বেয়া পায়। এওঁলোকে খুব মানে প্ৰেজেণ্টত থাকি ভাল পায়, হাঁহি ধেমালি কৰি থাকি ভাল পায়। এওঁলোক লয়েল হয় আৰু এওঁলোকে কেতিয়াবা খংটো কণ্ট্ৰল কৰিব নোৱাৰা হৈ পৰে। কেতিয়াবা এওঁলোকে খংটো একেবাৰে কণ্ট্ৰল কৰিব নোৱাৰা হৈ পৰে আৰু বেছি সময় নাথাকে, কিন্তু যিকণ সময় থাকে সাংঘাতিকভাৱে থাকে। আৰু কাম এওঁলোকে পৰিপাটিকৈ কৰে, এওঁলোকে কামসমূহ ভালদৰে কৰে, এওঁলোকে সতেজ হয়, এওঁলোক বহুত মানে ধুনীয়াকৈ সতেজ হৈ থাকি ভাল পায়, হাঁহিমুখীয়া হয় আৰু বন্ধু এওঁলোকে সোনকালে বনাব পাৰে। 24-25 বয়সৰ পাছত এওঁলোকৰ মানে কি হয় যে এওঁলোকে অকলশৰীয়া হৈ যায়, এওঁলোকৰ বন্ধু ইমান নাথাকে সেইখিনি সময়ত। গতিকে আগষ্ট মাহত জন্ম হোৱা ব্যক্তিৰ বিষয়ে এইখিনি আছিলে সবিশেষ। গতিকে আপোনাৰ লগত কিমান মিলিছে কিমান নাই মিলা সেইটো কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাব। এতিয়া আমি চাওঁ বলক ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্ব কেনেধৰণৰ হয়। এতিয়া আমি চাওঁ বলক ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনেধৰণৰ হয়। যিসকল ব্যক্তিয়ে ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰিছে সেই ব্যক্তিসকল বহুত 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 লাকি হয়। এওঁলোক বহুত বেছি হাৰ্ডৱৰ্কিং কৰা ধৰণৰো হয় আৰু এওঁলোক সৰু পোৱালীৰ দৰে হয়। এওঁলোকে খেলা হহা উৎপাত কৰা এইবোৰ এওঁলোকে কৰি বহুত ভাল পায়। এওঁলোকৰ মেচুৰিটি লেভেলটো অকণমান কম, কিন্তু ডিচিশ্যন মেকিং পাৱাৰ এওঁলোকৰ বহুত বেছি। এওঁলোক নাৰিকলৰ দৰে, বাহিৰে কঠিন ভিতৰি একদম কোমল। এওঁলোকে চেঞ্জক একচেপ্ট কৰে, এওঁলোকে যিসমূহ চেঞ্জ হয় সেই চেঞ্জসমূহক মানি ল'ব পাৰে। বেলেগ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিতকৈ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিয়ে পৰিৱৰ্তনক সোনকালে আঁকোৱালি লয়। এওঁলোক কুইক লাৰ্ণাৰ হয়, জল্দি শিকিব পাৰে, সোনকালে কোনো এটা বস্তু আয়ত্ব কৰিব পাৰে। আৰু এওঁলোকে তেওঁলোকৰ যোনসমূহ পাৰ্চনেল কথা থাকে সেই পাৰ্চনেল কথাবোৰ এওঁলোকে কাৰো আগতেই নকয়, তেওঁলোকৰ মনৰ মাজতে থাকে সেইবোৰ কথা। এওঁলোকে সকলোৰে আগত সকলোবোৰ কথা শ্বেয়াৰ নকৰে, সহজে কাকো এওঁলোকে তেওঁলোকৰ ছিক্ৰেটবোৰ নকয়। বহুত ভাল হয় ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকল। এই যে কয় যে বহুত আগবাঢ়ে বুলি, ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকল সঁচাকৈ বহুত আগলৈ যায়, বহুত ওপৰলৈ যায়। এওঁলোক পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক এওঁলোক বহুত আগবাঢ়ি যায়। আৰু এইখিনি আছিলে ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে সবিশেষ। আপোনাৰ লগত কথাখিনি কিমান মিলিছে কিমান নাই মিলা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি অক্টোবৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ বিষয়ে জানো বলক। এতিয়া আমি চাওঁ বলক অক্টোবৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনেধৰণৰ হয়। অক্টোবৰ মাহত যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল বহুতো ইণ্টেলিজেণ্ট হয় আৰু এওঁলোক মানি মাইণ্ডেড হয়। মানি মাইণ্ডেড মানে পইচা পাতি কেনেকৈ ৰাখিব লাগে সেইসমূহ তেওঁলোকে ভালদৰে জানে। তেওঁলোকে মানুহক তেওঁলোকৰ ফালে এট্ৰেক্ট কৰিব পাৰে। এওঁলোকে পইচা দেৰিকৈ ইনকাম কৰে আৰু যেতিয়া তেওঁলোকৰ হাতলৈ পইচা আহে পইচা আহিয়ে থাকে, পইচা অহাটো বন্ধ হৈ নাযায়। এওঁলোকৰ হাতলৈ এবাৰ যদি পইচা আহে পইচা আহিয়ে থাকে, বাঢ়িয়ে গৈ থাকে। আৰু এওঁলোকৰ ভবা চিন্তাৰ যিটো ক্ষমতা সেই ক্ষমতাটো বহুত বেছি হয়। এওঁলোকৰ ছাবকনচিয়াছ মাইণ্ডত বহুত আইডিয়া চলি থাকে, তেওঁলোকে বহুতো কথা ভাবি থাকে। এওঁলোকে প্ৰেমতো বহুত ঠগন খায়, ৰিলেশ্যনশ্বিপ আপোনাৰ বাবে নহয়, ৰিলেশ্যনশ্বিপত আপোনাৰ অলপমান কষ্ট হ'ব পাৰে আৰু আপুনি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত লাকি নহ'বও পাৰে। গতিকে এইখিনিয়ে আছিলে অক্টোবৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে সবিশেষ। গতিকে আপোনালোকৰ কথাবোৰ কিমান মিলিছে কিমান নাই মিলা কমেণ্ট কৰি জনাব। এতিয়া আমি নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনেধৰণৰ হয় সেয়া চাওঁ বলক। এতিয়া আমি চাওঁ বলক নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্বনো কেনেধৰণৰ হয়। যিসকল ব্যক্তিয়ে নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল বহুত মৰমীয়াল হয়। জীৱনটো তেওঁলোকে বেলেঞ্চ কৰিব জানে। যেতিয়া তেওঁলোকৰ খং উঠে সেই সময়ত তেওঁলোক বহুত ভয়ানক হৈ পৰে, তেওঁলোকে কি কৰে সেইটো তেওঁলোকে নিজেই নাজানে। কিন্তু তেওঁলোক যেতিয়া এক্সাইটমেণ্ট হৈ থাকে তেতিয়া তেওঁলোকে বহুত কিবা কিবি কৰিব পাৰে। তেওঁলোকৰ যেতিয়া এক্সট্ৰিম ইম'শ্যন থাকে, যদি ভাল লগা হওক বা তেওঁলোকে কিবা এটা এক্সাইটমেণ্টত আছে তেতিয়া তেওঁলোকে বহুত কাম কৰিব পাৰে। আৰু যোনটো কামৰ প্ৰতি তেওঁলোক এক্সাইটমেণ্ট হৈ থাকে সেই কামটো তেওঁলোকে কৰিব পাৰে। কথা দিলে তেওঁলোকে কথা ৰাখে, সৰু সৰু কথাত মনত দুখ পায়। মেনেজমেণ্ট কৰাত ভাল, পইচাৰ
পৰা তেওঁলোকে পইচা কেনেকৈ বনাব লাগে সেই কথাটো ভালদৰে জানে সেভিংস কৰিবও তেওঁলোকে পাৰে ইনটিউশন পাৱাৰ এওঁলোকৰ বহুত বেছি হাই হয় কম বয়সতে দায়িত্বও ল'ব পাৰে এওঁলোক কম বয়সতে দায়িত্বশীল হৈ পৰে দেখিবলৈ এওঁলোক বহুত ধুনীয়া হয় পৰিয়ালৰ কাৰণে এওঁলোকে বহুত কিবা কিবি কৰাৰ এক সপোন দেখে আৰু এইখিনি আছিল নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বিষয়ে সবিশেষ আপোনালোকৰ কথাখিনি কিমান মিলিছে কিমান নাই মিলে হেতু আপোনালোকে কমেণ্ট কৰিব আৰু এতিয়া আমি চাওঁ বলক ডিসেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ব্যক্তিত্ব কেনে ধৰণৰ হয় যিসকল ব্যক্তিয়ে ডিসেম্বৰ মাহত জন্মগ্ৰহণ কৰে সেই ব্যক্তিসকল বহুত বেছি সিক্ৰেটিভ হয় আৰু এওঁলোক বহুত বেছি সেনসিটিভ হয় বহুত বেছি ফ্ৰেন্ড থকাটো এওঁলোকে বিচাৰে কিন্তু নিজৰ মনৰ কথা এওঁলোকে কাকো নকয় কিন্তু নিজৰ মনৰ কথা নকয় যদিও সকলোৰে কথা তেওঁলোকে জানিবলৈ বিচাৰে কোনোবাই কাৰোবাক যদি ঠগে হলে এওঁলোকে গৈ পেলাই তেওঁলোকৰ লগত কাজিয়া কৰেগৈ এওঁলোকে কাৰোবাক ঠগা কাৰোবাৰ পৰা টকা লৈ পেলাই ঘূৰাই নিদিয়া এনে ধৰণৰ কথাবোৰ এওঁলোকে সহ্য নকৰে হসাৰ বাবে এওঁলোকে কাজিয়াও কৰে লাগি যায় বেলেগৰ কাৰণে হলেও আৰু এওঁলোক বহুত বেছি ইমোশনাল হয় সহজে সকলোকে এওঁলোকে বিলিভ কৰে হেয়ে এওঁলোকে ঠগনো খায় বহুত বেছি এওঁলোকে নিজৰ কেৰিয়াৰক লৈ বহুত সিৰিয়াস হয় আৰু এওঁলোকে কেৰিয়াৰক লৈ পেলাই বহুত বেছি গুৰুত্ব দিয়ে এওঁলোকৰ কাৰণে পৰিয়ালতকৈ বা এওঁলোকৰ কাৰণে তেওঁলোকৰ নিজৰ লাইফষ্টাইলতকৈ কেৰিয়াৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এই কথাখিনি ডিসেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিৰ লগত মিলিছান নে কমেন্ট বক্সত নিশ্চয়কৈ কমেন্ট কৰি জনাব কথাবোৰ আপোনালোকৰ লগত কিমানখিনি ৰিলেট কৰিছে কিমানখিনি নাই কৰা হেতু কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু ভিডিওটো আজি মানতেই শেষ হৈছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ অন্য এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ